নমস্কাৰ জনাইছোঁ ভূপেন বৰা ইউটিউব চেনেলটোলৈ। আজি আমি আহিছোঁ যোৰহাটৰ উত্তৰ দিশত অৱস্থিত নাওবৈচা গাঁও। নাওবৈচাৰ বিহু শিল্পী দৃষ্টি দত্তৰ ঘৰতে আমি অভিজিত শইকীয়াকো লগ পালোঁ। অভিজিত শইকীয়া আছিল আমাৰ গ্ৰীনিজ ৰেকৰ্ডৰ ঢুলীয়া শিল্পী। গতিকে আহক এবাৰ আমাৰ লগত চিনাকি হওঁ। এখেত হ'ল আমাৰ অভিজিত শইকীয়া আৰু এখেত হ'ল আমাৰ দৃষ্টি দত্ত। আমাৰ ইতিমধ্যে দৃষ্টি দত্ত আৰু অভিজিত শইকীয়াৰ দৰে 11,304জন আমাৰ শিল্পীয়ে যোৱা 13 এপ্ৰিল তাৰিখে গুৱাহাটী সৰুসজাইত আমাৰ গ্ৰীনিজ বুক ৰেকৰ্ডত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে। আৰু সেই অংশগ্ৰহণ কৰা 3জন আমাৰ যোৰহাটৰে 3জন শিল্পীৰ ভিতৰত আমি বিচাৰি পাইছোঁহি আজি অভিজিত শইকীয়া আৰু দৃষ্টি দত্তৰ ঘৰত। গতিকে পোনপ্ৰথমে আমি অভিজিত তোমাৰ পৰা জানিব বিচাৰিম। এই বিষয়ত আমাৰ প্ৰথমে তোমাৰ অনুভৱ কেনে আছিলে? বিহুৰ ওপৰত তুমি নিজে আকৃষ্ট হৈছিলা নে ঘৰৰ মানুহে তোমাক অনুপ্ৰেৰণা যোগাইছিলে এই বিষয়টোৰ ওপৰত? বিহুৰ ক্ষেত্ৰততো সৰুৰ পৰাই মোৰ আগ্ৰহ আছিলে। যেতিয়া গাঁৱত যিখিনি আমাৰ ডাঙৰ আছিলে, ডাঙৰ দাদাহঁত তেওঁলোকে বিহু মাৰে তেতিয়া চাই থাকোঁ, ঢোল বজাবলৈ তাহাঁতি বজাই থাকে, মই চাই থাকোঁ, চাই শিকি আহি ঘৰত চকীত বজাওঁ। তেনেকৈ শিকি পেলাই বস্তুটো ভাল লগা হ'ল। নিজৰে সংস্কৃতি সদায় বস্তুটো যেতিয়া যিমানে প্ৰচাৰ হয়, আজি বিহুৰ ক্ষেত্ৰতে হওক কিবাই হওক, আপোনাৰ আকৃষ্ট হৈ যায় তেনেকুৱা বস্তুটো। তেনেকেই বিহু মাৰিবলৈ ওলালোঁ। এটা দুটা গ্ৰুপত তেনেকৈ যাবলৈ ল'লোঁ, লৈ তেনেকেই কৰা। প্লাছ আপোনাৰ আমি এতিয়া যিখিনি বিয়াৰ অনুষ্ঠান হয় তাতে ওজাপালি বিহু আমি সেইখিনিও কৰি আছোঁ। আপোনাৰ অফ ছিজনতো যিটোত বিহু নহয় তেনেকুৱা এটা ছিজনত আমি বিহু মাৰোঁ। সেইকাৰণে ভাল লাগে অসমীয়া সংস্কৃতিটো ৰক্ষা কৰিছোঁ বুলি নহয়, নিজৰ সংস্কৃতিটো বজাই ৰাখিব পাৰিছোঁ আমি তেনেকেই। আৰু এই ক্ষেত্ৰতো তেনেকৈ আগবাঢ়ি আহিলোঁ বিহু বুলি ক'লত। এতিয়া তোমাৰ সেই টেবুলত ঢোল বজোৱাৰ পৰা আজি গুৱাহাটী সৰুসজাইত ঢোল বজোৱালৈ এটা দীঘল যাত্ৰা হৈছে। এই সময়খিনি আমাৰ যথেষ্ট দীঘলীয়া সময়। আৰু এইখিনি সময়ত নিজে কোনোবাই সহযোগিতা কৰিছিলে নে নিজে অকলশৰীয়া কৰি আছিলে সকলোখিনি? সহযোগিতা বুলি ক'বলৈ প্ৰথমে মা দেউতাক ক'ব লাগিব। যেতিয়া মই চকী টেবুলত ঢোল বজাওঁ, লগৰ কোনোবাই ওচৰত ঢোল আনিছে নি তাহাঁতৰ ঘৰত ঢোল বজাওঁ, তেতিয়াও ঘৰৰ পৰা ঢোলটো কিনি দিছে যে লোকৰ ঘৰত গৈ তো বজাইছ হয়, ঘৰতো নিজে বজা, চকী টেবুলত বজাব নালাগে, তেনেকৈ কিনি দিছে। তাৰপিছত ক'ব লাগিব মোৰ গাঁৱৰ ভাইটিকেইটা, তাহাঁতি মোতকৈ সৰু, কিন্তু তাহাঁতি মোক আজি বিহুৰ ক্ষেত্ৰত বিয়াৰ যিখিনি অনুষ্ঠান সেইখিনিৰ ক্ষেত্ৰত আৰু সিহঁতকে লগৰখিনিকো ক'ব লাগিব দৃষ্টিহঁত আমি একেলগে গোটেইখিনি আজি আমি এতিয়া চিনাকি নহয়, বহুত বছৰ আগত একেলগে তেওঁলোকে মোক সহযোগিতা কৰিছে কাৰণে মই আজি আগবাঢ়ি যাব পাৰিছোঁ যিমানখিনি পাৰিছোঁ। ঠিক আছে, ধন্যবাদ অভিজিত। তুমি এই বিষয়টোৰ ওপৰত অকল ঢোলতে আবদ্ধ হৈ আছা নে তুমি অন্য ফালে তুমি কৰ্মসংস্থাপন কিবা কৰি আছা? আমাৰ দৰ্শকসকলক এইটো অকণমান জনাই দিলে ভাল হয়। মই অকল ঢোলতে বুলি নহয়, মই এতিয়া আপোনাৰ ভাওনাৰ ক্ষেত্ৰতো মই নাৰদৰ ভাও দুই এবাৰ এনেকৈ গাবলৈ চেষ্টা কৰোঁ। আপোনাৰ তেনেকৈ কেতিয়াবা গানো গাওঁ, গুণগুণাওঁ। লগতে আপোনাৰ মই LLB পঢ়ি আছিলোঁ। ইতিমধ্যে LLB শেষো হৈছে। অভিজিতক আমাৰ ধন্যবাদ জনাব লাগিব। অভিজিতে কেইবাটাও বিষয়ৰ ওপৰত আমাৰ জড়িত হৈ পেলাই তেওঁলোকে অসমীয়া সমাজৰ লগতে নিজৰ ঘৰখনৰ লগতে আৰু সমগ্ৰ অসমবাসীৰ মাজতে এজন গৌৰৱৰ সন্তান। গতিকে অভিজিতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আহিছোঁ দৃষ্টি দত্তৰ ওচৰলৈ। গতিকে দৃষ্টি দত্ত, স্বাগতম জনাইছোঁ ভূপেন বৰা ইউটিউব চেনেলটোলৈ। দৃষ্টি, তুমি এই সৰুসজাইত যে যিটো আমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈছিলা, এই ৰেকৰ্ড কৰিবলৈ তুমি নিজেই উৎসাহিত হৈছিলা নে তুমি ঘৰৰ পৰা কিছু অনুপ্ৰেৰণা পাইছিলা? নিজেও উৎসাহিত হৈছিলোঁ। যেতিয়া শুনিছিলোঁ তেতিয়া ভাবিছিলোঁ মনতে যে আগবাঢ়ি যাওঁ। তথাপিও মনটোৱে ইমানকৈ কোৱা নাছিলে, কষ্ট পাম, কিবা কৰিম এনেকৈ বুলি মনত প্ৰথমতে ধাৰণা আহিছিলে। মায়ে আৰু মোৰ লগৰ পিংকি, তাহাঁতি দুয়োজনে মোক ঠেলি হেঁচি নিয়াৰ নিচিনাকৈ নিছিলে। তাই লগত লৈ গৈছিলে, মায়েও কৈছিলে নাই ইমান ডাঙৰ এটা অনুষ্ঠানত যদি অংশগ্ৰহণ নকৰা আৰু বিহু নাচিটো আকৌ অৰ্থ নাইকিয়াৰ নিচিনাই হ'ব। সেইটো কাৰণে মাৰ কথা ক'ব লাগিব। আৰু পিংকিয়েও মোক লৈ গৈছিলে আগবঢ়াই। হয়, পিংকি বান্ধৱী, তাইও আগবঢ়াই লৈ গৈছিলে। তেওঁলোকৰ অনুপ্ৰেৰণাত মই গৈছিলোঁ বুলি ক'ব পাৰি। যে এই প্ৰগ্ৰেমটো তুমি এতিয়া বিহুৰ প্ৰতি আকৃষ্ট হৈছিলা নে সৰুৰ পৰা আকৃষ্ট হৈ পেলাই আজি এই অৱস্থা পাইছা? মই সৰুৰ পৰাই নাচোঁ। আমাৰ ওচৰতে এখন কল্যাণী সংগীত মহাবিদ্যালয় আছে। মই তাতে বিহু বুলি নহয় সকলো ধৰণৰ নাচ, তাত জিপচি, বিহু, দেওধানী নৃত্য সকলোখিনি শিকাইছিলে। প্ৰতিযোগিতা শিকায় আমাক শিকাইছিলে। তেতিয়া আমি তেতিয়াৰ পৰা সৰু
ক্লাছ 6-7ৰ পৰা তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু ক্লাছ 10 মানৰ পৰা মই বাহিৰলৈ ওলাই গৈছিলোঁ। তাৰ পৰাই প্ৰথম কল্যাণী সংগীত মহাবিদ্যালয়ৰ পৰা যোৱা হৈছিলে। তাৰ পৰা মই গুৱাহাটীত প্ৰগ্ৰেম কৰিছিলোঁ। তেনেকৈ এটা গ্ৰুপে কণ্টেক্ট কৰিলে, তাৰপিছত গ্ৰুপসমূহলৈ আহিলোঁ, তেনেকৈ যোৱা হয়। আৰু আমি যিহেতু বিহু মানে বিয়া যিখিনি প্ৰগ্ৰেম, বিয়াত আমাক আমন্ত্ৰণ কৰে, আমি বিয়া প্ৰগ্ৰেমসমূহ মানে অফ চিজন প্ৰগ্ৰেম সেইখিনি আমি কৰি থাকোঁ। ঠিক আছে, ধন্যবাদ দৃষ্টি। ইয়াৰ উপৰিও মই দৃষ্টিৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে দৃষ্টি, তুমি এই কালচাৰেল সাংস্কৃতিক ক্ষেত্ৰতে জড়িত নে তুমি অন্য বিভাগেও বৰ্তমান মানে পেচা হিচাপে কিবা কৰি আছা নেকি? আমাৰতো সেইটো জনাই দিলে ভাল কৰি হ'ব। আছোঁ। বৰ্তমান মই ভেলুৱেশ্যন ফাৰ্ম এখনত কৰি আছোঁ। ৰমেশ কুমাৰ আগৰৱাল তেখেতৰ নাম। তেখেতৰ আণ্ডাৰত আমি বৰ্তমান প্ৰায় 6-7জনীয়া এটা দলে আমি কাম কৰি আছোঁ। বৰ্তমান পেচা বুলি ক'লে সেইটোৱে ক'ব লাগিব। ঠিকে আছে। এতিয়া দৰ্শকসকলক আমি এটা কথা বিশেষকৈ জনাব বিচাৰিছোঁ, আমি আজি কিয় আহিছোঁ আজি এই নাওবৈচা গাঁৱত। এই তেওঁলোকৰ ওচৰলৈ অহা আমাৰ এটা বিশেষ অৰ্থ হ'ল, তেওঁলোকে ৱৰ্ল্ড ৰেকৰ্ডত তেওঁলোক 3জন শিল্পীয়ে যিকেইটা মাননি পাম বুলি ভাবিছিলে, সেই 25,000 টকাটো, সেই 25,000 টকাটোৱে তেওঁলোকে গাঁৱৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আৰু দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰিম বুলি কৈছিলে, নহয় জানো? সেই সহায় কৰিম বুলি কৈছিলে আৰু তেওঁলোক বৰ্তমান আশাবাদী যে সেই 25,000টো তেওঁলোকক সোমাব আৰু সেই 25,000 তেওঁলোকে গাঁৱৰ দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীক সহায় কৰিব, কিতাপ পত্ৰ দি বা অন্য কাপোৰ কানি যিয়ে নহওক, মুঠতে গাঁও ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিম বুলি তেওঁলোক আগবাঢ়ি আহিছিলে। আৰু সেইকাৰণে আজি আমি আহি পেলাই যোৰহাটৰ নাওবৈচাত আমি উপস্থিত হ'লোহি। আৰু তেওঁলোক 3জনে হয়তো গিনিজ বুকতকৈও এটা নতুন ৰেকৰ্ড তেওঁলোকে কৰিছে, যিটো ৰেকৰ্ড মানে আমি নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতসকলৰ দৰে যাতে অন্যও যাতে এই ক্ষেত্ৰত আগবাঢ়ি আহে বা অনুপ্ৰেৰণা পায় বা উৎসাহ পায় বা আমাৰ দৰে এনেকৈ তেওঁলোকক বিচাৰি উলিয়াবলৈ সক্ষম হয়, সেইটো কাৰণে আমিও আজি তেখেতসকলৰ ওচৰত উপস্থিত হৈছোঁহি। গতিকে এতিয়া অভিজিতৰ পৰা জানিব বিচাৰিম, অভিজিতে মানে কেনেধৰণে এই 25,000টো যদি চৰকাৰে তেখেতক সহায় কৰে, তেখেতে হয়তো এই পইচাটো তেখেতে খাই পেলাবও পাৰিলেহেঁতেন বা কাপোৰ কানি কিনিব পাৰিলেহেঁতেন বা বিভিন্ন দিশত তেওঁ খৰচ কৰিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি তেওঁ আজি যে জনাব বিচাৰিছে আমাৰ সমগ্ৰ অসমৰ দৰ্শকসকলক যে তেওঁৰ যিকেইটকা পইচা তেওঁ মাননি হিচাপে অসম চৰকাৰৰ ফালৰ পৰা পাব, সেই পইচাকেইটা তেওঁ আজি কি কৰিব বিচাৰে নাই। গতিকে আহক অভিজিতৰ পৰা অলপ জানো। অভিজিত, এই পইচাকেইটা পালে তুমি কি কৰিম বুলি ভাবিছা অসমৰ দৰ্শকক? প্ৰথমতে কি পইচা বুলি ক'লে আমাকতো অসম চৰকাৰে প্ৰথম 10,500 টকা দিয়াৰ কথা আছিলে। আমি 10,500ৰে আমাক 4,500 টকা আমাক গুৱাহাটী যোৱা আগত আমাক সোমাই গৈছে, সপ্তাহ 4-5 দিন তেনেকুৱা আগত সোমাই গৈছে। সেইখিনি পইচা ইতিমধ্যে সকলোৰে খৰচ হৈ গৈছে, কাৰো থকা নাই। কিন্তু আমি আৰু আমাৰ 6,000 টকা থাকিলে আমি তেনেকৈ ভাবি গৈছোঁ। কিন্তু তাত যেতিয়া ক'লে যে মুখ্যমন্ত্ৰী মহোদয়ে যে আমাক 25,000 টকাকৈ অনুদান দিব, আমি তেতিয়া মানে আহি পেলাই আমিতো মই সৰু পৰাইতো ভাবি থাকোঁ কেনেকৈ আনক সহায় কৰোঁ বা ৰাইজে ভাল পোৱা মানুহে ভাল পোৱা কামখিনি কেনেকৈ কৰোঁ। তেনেকৈ ভাবি পেলাই এই তেতিয়া পোষ্ট দিছে যে মই এনেকৈ ভাবিছোঁ দৰিদ্ৰ পৰিয়ালত মই কিতাপ কিনি দিম। মই তেতিয়া তাইক পোষ্টত মই কমেণ্ট দিছোঁ যে ময়ো তেনেকুৱা পদক্ষেপ এটা ল'ম বুলি মনতে মানে ভাব লৈছোঁ। তেনেকৈ কৈ পেলাই মোৰ পিছতে পাৰ্থপ্ৰতিম দাস আহিলে, কৌস্তভমণি বৰা, যোৰহাটৰে হয় 2জন, তেওঁলোকো আগবাঢ়ি আহিলে। তেনেকৈ সেইদৰেই চিন্তা কৰিছোঁ আৰু মানে দৰিদ্ৰ পৰিয়াল এটা কেনেকৈ মানে উদ্ধাৰ হয়, কাৰণ আৰু সকলোৰে বিপদ থাকে আৰু মানে আৰু আমাৰ আগবাঢ়ি অহা সম্ভাৱনা এতিয়াও আছে, নহয় জানো? আহিব। বহুতখিনি কৈছে। দৃষ্টি মনোভাৱ কেনে, এই ওপৰত তোমাৰ কেনেকৈ ভাৱ আহিলে যে দুখীয়া দৰিদ্ৰ মানুহক তুমিও সহায় কৰিব লাগে? সেইটো মনোভাৱ তুমি নিজৰ ফালৰ পৰা ভাবিলা নে তোমাৰ ঘৰৰ ফালৰ পৰা অনুপ্ৰেৰণা পালা যে দুখীয়া দৰিদ্ৰক সহায় কৰিব লাগে? ঘৰৰ ফালৰ পৰা মানে মই নিজে মনত ভাবিছিলোঁ, যিহেতু আমি 10,500 টকা পাম বুলিয়ে মানে সেইটো মাননি লৈয়ে আমি আগবাঢ়ি গৈছিলোঁ। সেইটো মাননি লৈ আগবাঢ়ি যোৱাৰ পিছত আমি যেতিয়া তেওঁ ঘোষণা কৰিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিছিল যে আমাক 25,000কৈ দিয়া হ'ব, যিহেতু আমি ইমানখিনি পইচা পাইছোঁৱেই। ময়ো সৰুতে বহুত এনেকুৱা সন্মুখীন হৈ আহিছোঁ পঢ়া শুনাৰ ক্ষেত্ৰত, কিতাপ দুখনৰ কাৰণে ময়ো কান্দি পাইছোঁ বা ফিজ হওক কিবা হওক, মোক বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছোঁ। দেউতা মোৰ অসুখীয়া হয়, মানে এনেকৈ হৈ আহিছোঁ। সেইটো কাৰণে ভাবিলোঁ যেতিয়া ইমানখিনি পইচা পাইছোঁ তাৰে 2 টকামান দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে গ'লে মোৰো একো হানি নহয়, তেওঁলোকো উদ্ধাৰ হ'ব, আমি উদ্ধাৰ হ'ম। এইটো কাৰণে মনলৈ ভাৱটো আহিলে। কি ক'ম ৰাইজ, সকলোৱে নিবিচাৰে যে কিছুমান মানুহক আমি সহায় কৰিম, কিন্তু কিছুমান মানুহ আছে যি নিজক ত্যাগ কৰিও আমাক সহায় কৰিব বিচাৰে। সেই তেনেকৈ এজন শিল্পী হৈছে আমাৰ অভিজিত শইকীয়া আৰু আমাৰ দৃষ্টি দত্ত। ইমানতে আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ আৰু ধন্যবাদৰ লগতে শুভেচ্ছা জনাইছোঁ দৃষ্টি দত্ত আৰু অভিজিত শইকীয়া। অনাগত দিনত তোমালোক আৰু আগবাঢ়ি যোৱা। ধন্যবাদ। জয় আই অসম।